নমস্কাৰ মোৰ তৰফৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ লগতে অসমীয়া নতুন বৰ্ষৰ বহুত শুভকামনা। বিহু বুলি মই আজি মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। বগা সৰিয়হৰে বনাম মোৰ ষ্টাইলত। তো আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পাব আৰু একেবাৰে শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগে যদি লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই কেইটামান সৰিয়হ লৈ লৈছোঁ, বগা সৰিয়হ লৈছোঁ মই, আৰু এইকেইটা মই আধা ঘণ্টামান সময়ৰ কাৰণে পানীত তিয়াই থৈ দিম। সেই চেম পানীখিনিতে মই এটা শুকান জলকীয়া, দালচেনি এটুকুৰা, দুটা ইলাচি আৰু জিৰা আৰু জালুক অকণমান লৈ তাত তিয়াই থৈ দিছোঁ। কালি দৌৰাদৌৰিকৈ গুৱাহাটীলৈ আহিবলগীয়া হ'ল বাবে মোৰ মাছ খোৱা নহ'ল বুলি মায়ে বোৱাৰীকলৈ বুলি মৰমতে মাছ দুপিচমান ভাজি দি পঠাইছে। সেয়া বোলো আজি সৰিয়হৰে বনাই খাওঁ। মই দুটামান পিঁয়াজ কাটিবলৈ লৈছোঁ। পিঁয়াজ অকণমান বেছি হ'লে খাই ভাল পাওঁ মই, সেইবাবে দুটা পিঁয়াজ লৈ লৈছোঁ আৰু তাৰ লগতে আদা আৰু নহৰু অকণমান লৈ লৈছোঁ। একেলগেই মই মিক্সিত দি দিম। মই একেবাৰে চিম্পুলভাৱে ৰেচিপিটো দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু টেষ্টি হ'ব লাগিব আৰু চিম্পুলো হ'ব লাগিব। বেছি তামঝাম নকৰোঁ, একেবাৰে চিম্পুলকৈ বনাই থৈ দিম। চাওকচোন, মিক্সিটোত একেলগে পিঁয়াজ, আদা, নহৰু আৰু তিয়াই থৈ দিয়া সৰিয়হ লগতে মছলাখিনি একেলগে দি মই পেষ্ট বনাই ল'ম। এতিয়া মই কেৰাহীটোত অকণমান তেল দি লৈছোঁ। ইয়াত মই সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি তেলটো লৈ ল'ব পাৰে। এই তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত মই মাছখিনি অকণমান ভাজি ল'ম। চাওকচোন, মাছখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই কেৰাহীৰ পৰা উঠাই ৰাখিছোঁ। এতিয়া সেইখিনি তেলতে মই দুটামান ফোৰণ দি দিছোঁ, পাঁচফোৰণ আৰু তেজপাত আৰু শুকান জলকীয়া এটা দি লৈছোঁ। তাৰ লগতে অকণমান চেনি দি দিছোঁ কালাৰটো ভাল হয় বুলি, আৰু মই ইয়াতে হালধি 1 চামুচো দি দিম। মই পিছত হালধি নিদিওঁ, কেঁচা গোন্ধটো থাকিবৰ বাবে ভয় লাগে, সেইবাবে আজি তেলতে দি লৈছোঁ। সেইখিনি অকণমান লৰাই মই এতিয়া পেষ্টখিনি ইয়াতেই দি দিম তেলত। মই পেষ্টখিনি তেলত দি দিলোঁ আৰু এতিয়া আমি ভালদৰে ভাজিব লাগিব। ৰংটো অকণমান চেঞ্জ হৈ যাব। আৰু ইয়াত মই অকণমান জিৰা পাউডাৰ আৰু নিমখ দি দিছোঁ টেষ্ট অনুসৰি। ভাজোঁতে ভাজোঁতে ইয়াৰে পানীখিনি শেষ হৈ যাব লাগিব, আৰু মিক্সিটোত যে অকণমান পেষ্ট ৰৈ গৈছে সেইখিনি মই আওখালি দি দিম ধুনীয়াকৈ। চাওকচোন, মোৰ ধুনীয়াকৈ ভজা হৈ গৈছে আৰু মই ইয়াতে পেষ্টৰ পানীখিনি ধুনীয়াকৈ দি দিছোঁ, আৰু তাৰ লগতে মই অকণমান আৰু পানী যোগ কৰিছোঁ, আৰু এতিয়া ইয়াত মই মাছখিনি একেলগে যোগ কৰি দিম। এতিয়া মোৰ এই আঞ্জাখনৰ কাম শেষ বুলিয়েই ক'ব পাৰি। ইয়াত মই ঢাকনি লগাই থৈ দিম যেতিয়ালৈকে পানীখিনি কম হৈ জোখত আহি নাযায়। আঞ্জাখিনি উতলি থকা মানে মই ইয়াত ভাতকেইটা বহাই দি দিছোঁ। চাওকচোন, একফালে মই কুকাৰটো বহাই থৈছোঁ ভাতৰ, আৰু আনফালে মোৰ মাছৰ আঞ্জাখন হ'বৰে হ'ল। কুকাৰৰ চিটিও যাবৰে হৈছে, আৰু একেবাৰে শেষত মই আঞ্জাখনত এটা জলকীয়া ভাঙি এনেকৈ শেষত জলকীয়া দিলে জলকীয়াৰ গোন্ধ এটা আহে, কেঁচা কেঁচা। মই সেইটো গোন্ধ খুবেই ভাল পাওঁ, সেইবাবে মই শেষত জলকীয়া দিওঁৱেই। আৰু চাওক, আমাৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল।
আৰু এয়া হৈছে আজি আমাৰ দুপৰীয়াৰ সাজ খাবলৈ খুবেই ভাল হৈছিল আপোনালোকে এই ৰেচিপিটো একেবাৰে ট্ৰাই কৰিব পাৰে মোৰ বিশ্বাস আছে আপোনালোক সকলোৱে ভাল পাব আজিলৈ ইমানেই আছিল বাই